তো হেল্ল' গাইজ, ৱেলকাম টু মাই ছেকেণ্ড চেনেল হিমৰাজ ভাই ব্লগছ এণ্ড ভিলেজ লাইফষ্টাইল। মোৰ ফালৰ পৰা সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বৰ্তমান গৈ আছোঁ মই পিপৰা দোকানত। তাতে এখন দোকান হাৰ্ডৱেৰ দোকানৰ উদ্বোধনী হ'ব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ বৰ্তমান এয়া দোকানত আহি পালোঁ আৰু পিংকুদাই ধুনীয়াকৈ পূজা যা যোগাৰ কৰি আছে। বাবু আছে আৰু বাবুহঁতৰ দোকান মানে নামটো থৈ দিছে প্ৰিয়াং ষ্ট'ৰ। বাবুৰ নাম মানে প্ৰিয়াং। একদম ধুনীয়াকৈ বাবু মোবাইলটো চাই আছে আৰু বেলুনো ফুকাই আছে। একদম ডেক চেক আনি ৰেডি আৰু বিহু গান পূৰা বজাব আৰম্ভণি কৰিব এতিয়া। আমাৰ লুবু একদম ধুনীয়াকৈ সজাই পৰাই থৈ দিছে। তো গাইজ এয়া চাওক, ইয়াত সকলো ধৰণৰ ইলেক্ট্ৰিক সামগ্ৰীৰ লগতে বিবাহ সভা বাৰ্থডে আদি গিফ্ট পোৱা যাব। তো আপোনালোকে আহিব পিপৰা দোকানলৈ আৰু ডেছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰটো দিয়া আছে, কণ্টেক্ট কৰি ল'ব পাৰে। এয়া পূজা আৰম্ভণি হৈ গ'ল আৰু পিংকুদাই ধুনীয়াকৈ পূজা কৰি আছে আৰু এইফালত দিগি হোম পুৰিবলৈ আৰম্ভণি কৰিছে। এয়া চাওক, আমাৰ লুবুৱে ইফালে দি চাহ যোগাৰ কৰি আছে ধুনীয়াকৈ। তো গাইজ শিল বালি ইটা চিমেণ্ট আদিৰ লগতে ইলেক্ট্ৰিক সামগ্ৰী আৰু বাৰ্থডে বিবাহ আদি গিফ্ট লাগিলে আপোনালোকে পিপৰা দোকানলৈ আহিব পাৰে আৰু প্ৰিয়াং ষ্ট'ৰ নামৰ দোকানখনত ধুনীয়াকৈ আপোনালোকে কিনি লৈ যাব পাৰে। তো আপোনালোকে কণ্টেক্ট কৰিব আৰু ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া আছে, পৰশমণি বৰুৱা বুলি লিখা আছে আৰু তলত নাম্বাৰটো দিয়া আছে। তো আপোনালোকে কণ্টেক্ট কৰি ল'ব। নমস্কাৰ, পিপৰা দোকান সুন্দৰম কৃষ্টি সংঘৰ উদ্যোগত আয়োজন কৰা ৬৮ সংখ্যক বহাগী উদযাপন উপলক্ষে আজি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা হয় পতাকা উত্তোলন কাৰ্যসূচী, বন্তি প্ৰজ্বলন কাৰ্যসূচী, স্মৃতি তৰ্পণ কাৰ্যসূচী, গছপুলি ৰোপণ কাৰ্যসূচী আদি ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত বিভিন্ন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰাৰ লগতে সংঘৰ সদস্যাৰ লগতে এই অঞ্চলবাসীৰ ৰাইজ উপস্থিত থাকে। আগন্তুক ২৯ বহাগত সংঘৰ উদ্যোগত আয়োজন কৰিব বিচৰা হৈছে এই বৰ্ষৰ আন এক ব্যতিক্ৰমী অনুষ্ঠান। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব কণ্ঠশিল্পী মনীষা দেৱী, লগতে সহ কণ্ঠশিল্পী আৰু বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন বিহু দলে বিহু প্ৰদৰ্শন কৰিব। বাৰেৰহণীয়া কৃষ্টি প্ৰদৰ্শন হ'ব। সকলোকে এই অনুষ্ঠানলৈকে আপোনালোকক সুন্দৰম কৃষ্টি সংঘৰ পৰা নিমন্ত্ৰণ জনোৱা হ'ল। ধন্যবাদ। তো গাইজ এতিয়া যাব ওলাইছোঁ আকৌ মামাহঁতৰ ঘৰত। তো ব'লক। তো গাইজ বৰ্তমান এতিয়া মামীহঁতৰ ঘৰত আহি গ'লোঁ। আমাৰ সৰু মাইনা আছে, আমাৰ কৃতিকা মাইনা। এই মাইনাই কিবা দিব আহিছে। বাবুৱে মোৰলৈকে বিহুৰ উপহাৰ দিব আহিছে। এইটো বাবু। তো গাইজ যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই, জয় আই অসম।